হাই বন্ধুসকল, মই মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি মই মোৰ কোম্পানীত কাম কৰা কফি কাপ কেনেকৈ তৈয়াৰ কৰা হয় সকলোখিনি আপোনালোকক দেখাম। কফি কাপৰ পাতবিলাক বস্তাসহ এনেকৈ পেকিং কৰি অনা হয়। তাৰপিছত বস্তাৰ ভিতৰত অহা পাতখিনি এনেকৈ ছিঙি ধুনীয়াকৈ জাপি থোৱা হয়। তাৰপিছত পাতখিনি আনি পেলাই এনেকৈ টিঙৰ প্লেট এখনত লাহে লাহে ধুনীয়াকৈ সমান কৰি জাপি লোৱা হয়। টিঙৰ প্লেটখনত পাতখিনি জাপি হোৱাৰ পাছত ভিজা কাপোৰ এখন দি পাতখিনি সুন্দৰ কৰি ভিজাই লোৱা হয়। তাৰপাছত ভিজা কাপোৰখন দি প্লেটখন ঢাকি দিয়া হয় আৰু সুন্দৰ কৰি ভিজাৰ পাছত তাৰ পৰা অলপ অলপকৈ পাত আনি ভাঙি লোহাৰ কিডাৰৰ মাজত ভৰাই দিয়া হয়। চাওক বন্ধুসকল, কি ধুনীয়াকৈ এখিলা পাত মেচিনৰ মাজেদি গৈ আছে। কি সুন্দৰভাৱে গিলাচ আকৃতিৰ ৰূপ ধৰি এই লোহা ছাইডালৰ মাজেদি গিলাচখিনিত সুন্দৰকৈ ওলাই আহে। ওলাই অহাৰ পিছত তাৰ পৰা নমাই আনি মেচিনটোত থৈ ধুনীয়াকৈ সমান কৰি লোৱা হয়। সমান কৰি হোৱাৰ পিছত এটা পিপিত 50টা গিলাচটো ভৰাই গাঁঠি মাৰি দিয়া হয়। তাৰপিছত এনেকৈ কাৰ্টনত ওপৰেদি 10টা সমানকৈ 10 পেকেটকৈ জাপি থৈ কাৰ্টনটো টেপ মাৰি 100 ml পাত এটা লগাই ছাইডত জাপি থোৱা হয়। এই ভিডিঅ'টো ইমানে আছিল। বাই বাই।